এয়া একদম বেয়াই লাগি আছে। নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালে আছে। নিশ্চয় আমাৰো বৰ্তমান ভাল। আৰু যিহেতু বিহু পালেহি আৰু দুদিন আছে হাতত, গতিকে সকলো চাগে বিহুক লৈ খুবেই ব্যস্ত হৈ আছে নহয় জানো। আৰু মানে ময়ো কিবা কিবি বনাম আৰু এতিয়ালৈকে একো ষ্টাৰ্ট কৰা নাই। ভাবিছোঁ আজিৰ পৰা কিবা কমকৈ অকণমান কিবা বনাম আৰু আপোনালোকে কি বনালে সকলোৱে গাঁৱততো বহুত ভাল লাগে। এইবোৰ বিহু ঘৰ বনাইছে, কিবা কিবি কিছুমানে ভেলাঘৰ বুলিও কয়। গতিকে বহুত বেছি আগৰ পৰা এক্সাইটমেণ্ট হৈ থাকে মাঘ বিহুটোৰ কাৰণে। আৰু কি ক'ম আৰু আমি সেয়া চহৰত থকাৰ কাৰণে এইবোৰৰ পৰা অলপ বঞ্চিত হওঁ। আৰু যিহেতু মোৰ শহুৰৰ ঘৰ গুৱাহাটীতেই, গতিকে মানে তেনেকৈ যোৱা নহয় ক'তো। আৰু মাৰ ঘৰলৈকো যোৱা নহ'ব চাগে, কাৰণ ইহঁতৰ স্কুল থাকে, এদিন বন্ধ থাকে। গতিকে আপ ডাউন কৰিবলৈ অকণমান অসুবিধাও হয়, সিহঁতেও মানে দিগদাৰী পায় এটা দিনত অহা যোৱা কৰিবলৈ। গতিকে বিহু চিহুত মই কমেই যোৱা হয় ঘৰলৈ বাৰু। ইহঁতৰ এই পঢ়া শুনাৰ সেয়াই আৰু গম পাইছে আপোনালোকে, যিসকলৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে বা টিউশ্যন এইবোৰ থাকে, গতিকে সেনেকৈ মিলাব নোৱাৰি। যি নহওক বাৰু, গুৱাহাটীতে থাকোঁ বা ইয়াতেই অকণমান চেষ্টা কৰোঁ আমাৰ অসমীয়া পৰম্পৰাটো ধৰি ৰাখিবলৈ। গতিকে চাওঁ, দেখাম বাৰু আপোনালোকক মই কি কৰোঁ বিহুত। বহুত দিন হ'ল যিহেতু ৰেচিপি শ্বেয়াৰ কৰা নাই, ভাবিছোঁ আজি ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। একেবাৰে সহজ, সকলোৱে জানে, তথাপি মইনো কেনেকৈ বনাওঁ এবাৰ আপোনালোকক দেখুৱাম। আৰু চাওকচোন মই কি বনাম বুলি ভাবিছোঁ আজি দেখাওঁ। এয়া দেখিছে পালেং, এয়া বহুতখিনি পালেং মানে এওঁ লৈ আহিলে, একে মুঠতে যে দি দিয়ে তেনেকৈ লৈ আহিলে। সিদিনা অলপ কিবা বনালোঁ, আজি বহুতখিনি আছে। ভাবিছোঁ আজি পালেং দি মাছৰ আঞ্জা বনাম। সেই ৰেচিপিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আপোনালোক সকলোৱে জানে পালেঙত যথেষ্ট পৰিমাণে আইৰণ ভৰপূৰ হৈ আছে। গতিকে আইৰণ আমাৰ দেহৰ কাৰণে খুবেই প্ৰয়োজন। আৰু সৰু ল'ৰা ছোৱালীবিলাকে যিহেতু এইবোৰ গ্ৰীণ ভেজিটেবলছ বা ভেজিটেবলছ এইবোৰ খাব নিবিচাৰে, গতিকে এনেকৈ বনাই খোৱালে সিহঁতৰ দেহৰ কাৰণেও ভাল। আৰম্ভণিতে কৈ থৈছোঁ, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে, প্লিজ মোৰ ইউটিউব চেনেল মামনছ থটছ এণ্ড হবিজ এবাৰ ভিজিট কৰিব। আৰু ইউটিউবত যদি চাই আছে, মোৰ ফেচবুক পেজ MTH-Mamon এবাৰ ভিজিট কৰিব, নিশ্চয় ভাল পাব। চ' আহক, দেৰি নকৰোঁ। প্ৰথমে মই এইখিনি বাচি চাচি ভালকৈ ধুই চুই লওঁগৈ। অলপ দুদিনমান হোৱাৰ কাৰণে ইয়াৰ মাজে মাজে ক'লা পৰি গৈছে পাতবোৰ, দেখিছে। 4 পিচ মাছ লৈছোঁ, এয়া বুকুৰ চাইডৰ মাছ, আৰু হালধি নিমখ সানি লৈছোঁ। এই কেইপিচ মাছেই বনাম এতিয়া। আৰু এয়া পালেং শাকখিনি ধুনীয়াকৈ কাটি ল'ম। মই আগতে ধুই ল'লোঁ ভালকৈ, বালি চালি যি য'ত আছে চাফা কৰি ল'লোঁ। এতিয়া সৰু সৰুকৈ কাটি ল'ম। আৰু এতিয়া এয়া মাছ কেইপিচ ভাজি লৈছোঁ। খুব বেছি কাঢ়াকৈ নাভাজোঁ, অলপ কমকৈ ভাজি ল'ম। এয়া মোৰ মাছ কেইপিচ ভজা হৈছে, ইমান দীঘলীয়া কৰি দেখুৱাই থকা নাই। আৰু মাছ কেইপিচ উঠাই ৰাখিলোঁ, আৰু তাৰ তলতে যিখিনি তেল আছিল তাতে মই এটা পিঁয়াজ কাটি দিলোঁ এনেকৈ। আৰু পিঁয়াজখিনি অকণমান সময় ভাজিম, ৰঙচুৱা হোৱালৈকে কম জুইতে ভাজি ল'ম। আৰু এতিয়া ইয়াতে অকণমান আদা নহৰু থেতালি দিছোঁ, সেইখিনিও অকণমান কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। আৰু এতিয়া ইয়াতে জোখ অনুসৰি দিলোঁ হালধি আৰু জিৰা পাউডাৰ দিছোঁ। জিৰা অকণমান বেছিকৈ দিছোঁ, আৰু দি সেইখিনিও তেলতে এনেকৈ অকণমান সময় ভাজিছোঁ। তাৰ পৰা ধুনীয়া গোন্ধটো ওলালৈকে জুইটো কমকৈ ৰাখি লৈছোঁ। তেজপাত এখিলা দুটুকুৰা কৰি দিলোঁ, 2টা কেঁচা জলকীয়াও তাতে ফালি দি দিলোঁ। আৰু গোটেইখিনি পুনৰ অকণমান ভাজি ল'লোঁ। আৰু এয়া 2টা আলু মই বইল কৰি ৰাখিছিলোঁ, সেই আলু 2টা দি হেতাৰে এনেকৈ ভাঙি তাতে ভাজি দিছোঁ। চাওক, আলুখিনি একেবাৰে ভাঙি দিছোঁ। আৰু এতিয়া কাটি থোৱা এয়া পালেংখিনি দি দিলোঁ। আৰু পালেংখিনি দি কম জুইতে মই ভাজি থাকিম। এনেকৈ গোটেইখিনি মিক্স কৰি ভাজিম, যাতে আলু আৰু মছলাৰ লগত পালেংখিনিও ভজা যায়। আৰু সোৱাদ অনুসৰি দিলোঁ নিমখ। আৰু এনেকৈয়ে ভাজি আছোঁ কম জুইতে, যেতিয়ালৈকে পালেঙৰ পৰা ওলোৱা পানীটো শুহ নাযায়। ইয়াত চাওক ধুনীয়াকৈ পানীটো শুহ গ'ল। এতিয়া মই পুনৰ তাতে পানী দিছোঁ।
কাৰণ মই আঞ্জাখন অলপ জোল কৰি বনাম, সেইকাৰণে অলপ পানী দিলোঁ। আৰু এতিয়া এয়া চাওক উতল আহিছে, গতিকে উতল অহাৰ লগে লগে মই ভাজি থোৱা মাছ কেইপিচ তাতে দি দিলোঁ। আৰু দি আৰু 10 মিনিটমান সময় ইয়াতে সিজাম, যাতে পালেঙৰ যিটো ৰস সেই ৰসটো মাছলৈ সোমাই যায় আৰু আঞ্জাখন খাবলৈ খুবেই ধুনীয়া হয় এনেকৈ বনালে। যদি আপোনালোকে এনেকৈ বনাইছে কমেণ্ট কৰি জনাব, বা আন ধৰণেও যদি বনায় তেতিয়াও কমেণ্ট কৰি ক'বচোন। আৰু এয়া চাওক মই বাতিত উলিয়াইছোঁ আৰু এতিয়া আমি লাঞ্চ কৰোঁগৈ। এতিয়া গধূলি 4টা বাজিছে আৰু এয়া দেখিছে আমি গাড়ী ওলাইছোঁ, কিন্তু ক'তো যাবলৈ ওলোৱা নাই। এয়া দেখিছে সঞ্জীৱে গাড়ী বেক কৰিছে, আপোনালোকক কৈ আছোঁ ৰ'ব। আজি লাষ্ট ড্ৰাইভ, সেৱা চেৱা কৰি আহা আৰু ইমান দিনে চাথ দিলে। আজি এয়া একদম বেয়াই লাগি আছে, ইমান বছৰ চলালোঁ আৰু আজি এখন বিকিব সঞ্জীৱে স্কৰ্পিঅ'খন। চ' আমাৰ জীয়া একদম হস্পিটালৰ পৰা এইখন গাড়ীতে আনিছিলোঁ, গতিকে বহুত বেছি এটাচমেণ্ট আছে গাড়ীখনৰ লগত। বেয়াও লাগিছে, কিন্তু উপায় নাই আৰু। নতুন গাড়ী নল'ম বাৰু এতিয়াও, পুৰণা গাড়ীয়ে এখন লৈ থ'ম বৰ্তমান। নতুন গাড়ী এখন আনিলে যেনেকৈ ঘৰৰ মেম্বাৰ হৈ যায় আৰু খুব মৰম উপজে নহয় জানো, কিন্তু তেনেকৈ পুৰণা গাড়ী এখন আনৰ হাতলৈ দিলেও খুব দুখ লাগে, কাৰণ এটা ঘৰৰ মেম্বাৰ গুচি যোৱা যেন লাগে। আৰু এই গাড়ীখনে আমাক 13 বছৰ বহুত সংগ দিলে, সুৰক্ষিত কৰি আমাক ৰাখিলে, কেতিয়াও কোনো ক্ষেত্ৰতে বিপদত পেলোৱা নাই। আৰু আজি ধুনীয়াকৈ চাফা তাফা কৰি পূজা কৰি বিদায় দিওঁ। খুব দুখ লাগিছে, এনেকুৱা লাগিছে যেন মানে ঘৰৰ এজন মেম্বাৰ নোহোৱা হ'লে যিটো ফিল হয় আপোনালোকে অনুভৱ কৰিছে নিশ্চয়। শেষ ভিডিঅ' গাড়ীখনৰ লগত, খুব দুখ লাগিছে আজি।